কি কৰিছা? দেখা নাই ভাত বনাই আছো। আজি পাকঘৰ পালেহি যে পেলিটো কোনফালে ওলাইছে চাইছানে নাই? হ'ব, কাটটো দিব নালাগে। মই পাকঘৰ আহি পাইছো। ঐ ভাত বনাব আহিছানে? কিবা তেল মাৰিব আহিছ ক? মই ভাবিছো আজি তোমাক অলপমান পাকঘৰত সহায় কৰি দিওঁ। সহায়ে কৰিব আহিছানে? পাকঘৰ চলাব আহিছা? হা যা পগে যা। পঢ়িব কৰি আহিছিলো নে তোক? এতিয়াতো আধা ঘণ্টা হোৱা নাই পঢ়াৰ টেবুলত বহা। এতিয়া ঘূৰি ফুৰিব হ'লেই। যা। পঢ়িয়েতো আছিলো অথনিৰ পৰা, সেইকাৰণে উঠি আহিছো। আমনি লাগিছে। অলপ তোমাৰ লগত বোলো কথা পাতো। এনেহ'লে মুখখন ফুলাই ঘূৰি ফুৰিবা। ছোৱালীকেইজনী মোবাইল পিটিকি পিটিকি ঘূৰি ফুৰে, মোৰ লগত কথা নাপাতে বুলি। সেইখিনি কথা ৰাতিপুৱা ক'ব আহিবিচোন তই। ৰাতিপুৱা কেতিয়াবা উঠি পাইছা সোনকালে? কাম কৰি পাইছ? ৰাতিপুৱা কত কাম হয়, ঘৰ সৰা মোচা, ৰাতি বাচন ধোৱা, সেইবোৰ কৰিব আহিবিচোন। ৰাতিপুৱা হ'লে 10টা 11টালৈকে ফোজটো পাই শুই থাকিবি। এতিয়া এইবোৰ কৰিবি পঢ়া সময়ত। তোৰ কাৰণে তহঁতক মই তাৰপিছত নপঢ়িবি, পৰীক্ষা বেয়া হ'ব, বাপে আহি মোক ক'ব। মই জানো নহয় বাই অথনিৰ পৰা কেলে এনেকৈ কৰি আছে। কেলে কি হ'ল কচোন? তহঁতি কিজনী কি কথা চলাই আছ ক? একো নহয় মা, একো নহয়। এনেই এজনীয়ে পেটপেটাই আছে, এনেই এজনী। কাম নাইকিয়া এজনী ঘূৰি ফুৰিব ক'লে এনে যা যা যা। তই খেলগে যা, তই খেলিব লাগে যা। যা আকৌ খেলগে তুমি, মই তোৰ কাৰণে চকলেট আনি দিম নহয়, যা। হ'ব এতিয়া মোক তেলিয়াই থাকিব নালাগে। মই কৈ দিম মাক তুমি যে কালি ফুৰিবলৈ যাবা। মোকো লগত লৈ যাব লাগিব, নহ'লে এনেকৈ মই অকলে অকলে ঘৰত নাথাকোঁ। মা মোকো লৈ যাব লাগিব। তহঁতি কিজনী যে কি যে কথা লাগি থাক। আৰু তই ক'ত যাওঁ? হা ক'ত যাব ওলাইছ তই? কোনো দৰকাৰ নাই, ঘৰৰ ভিতৰত সোমাই থাকিবি।